नमस्कार बंधुসকল मोर नाम सौरभ और आपनालोके चाइ आछे सौरभ टेक। IPL सीजन चलि आछे और एइबाৰৰ IPL आपुनि मोबाइलत लाइव फ्रीत चाब नोवारे, जार बारे आपुनार एक्सट्रा पैसा खर्च करिब लागिब डिजनी प्लस हटस्टारर मेम्बारशिप लोৱাৰ বাবে। किन्तु मैं आज आपनालोকক एटा ट्रिक कम जार जरियते आपुनि IPL मोबाइलत लाइव फ्रीत चाब पारे, एइटु 100% शियर। আজি আপোনালোকক যেটো মই ট্ৰিক কম ওইটো কৰিলে আপুনি হটষ্টাৰতে IPL লাইভ চাব পাৰিব একদম ফ্ৰীত, কোনো সাবস্ক্ৰিপশন কৰিব নালাগে। গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰথমে আপোনাৰ মোবাইলত দুটা এপ ডাউনলোড কৰিব লাগিব। এই এপ দুটা সেভ এণ্ড সিকিউৰ, প্লে ষ্টৰতো আছে এই এপ দুটা, আৰু আপোনাৰ ঘৰৰ ডিছটো টাটা স্কাইৰ হ'ব লাগিব। যদি আপোনাৰ ঘৰৰ ডিছটো টাটা স্কাইৰ নহয় তেনেহ'লে আপোনাৰ ফ্ৰেণ্ড বা আপোনাৰ ঘৰৰ ওচৰত যদি কাৰোবাৰ লগত টাটা স্কাইৰ ডিছ থাকে তেনেহ'লেও হ'ব। প্ৰথমে আপুনি প্লে ষ্টৰৰ পৰা ডিজনি প্লাছ হটষ্টাৰ আৰু টাটা স্কাই এপ এই এপ দুটা ডাউনলোড কৰিব, নহ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপুনি সেই লিংকৰ জৰিয়তে প্লে ষ্টৰৰ সেই এপলৈ গুচি যাব। প্ৰথমে আপোনাৰ মোবাইল স্ক্ৰীনত যাই টাটা স্কাই এপটো খুলি ল'ব। খোলাৰ পাছত একসেপ্ট কৰি দিব। একসেপ্ট এতিয়া স্কিপ কৰি ইয়াতে ক্লিক কৰিব। এতিয়া আহাৰ পাছত ইয়াতে ওপৰত দেখা পাই আছে যে লগইন, ৰাইট সাইডৰ একেবাৰে কোণাত ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এলাউ কৰি দিব। ইয়াতে যে দেখা পাই আছে ওপৰত টাটা স্কাই আইডি, ইয়াতে ইয়াৰ আইডি নম্বৰটো বহাব। আইডি নম্বৰটো হ'ল ৰিচাৰ্জ কৰাৰ সময়ত যেটো নাম্বাৰ দোকানদাৰক দিয়া হয় ইয়াকে আইডি বুলি কোৱা হয়, আইডি নাম্বাৰ এইটো ইয়াতে বহাই দিব। ইয়াতে মোৰ আইডি নম্বৰটো বহাই দিলোঁ। বহোৱাৰ পাছত ইয়াতে দেখা পাই আছে তলত মোবাইল নাম্বাৰ, যেটো নাম্বাৰত আপুনি টাটা স্কাইৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে সেই নাম্বাৰটো, ফোন নাম্বাৰটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পাছত কন্টিনিউ কৰিব। নাম্বাৰত এটা OTP যাব। এতিয়া OTPটো ইয়াতে লিখি কন্টিনিউ কৰাৰ পাছত আপোনাৰ টাটা স্কাইৰ যেটো আইডি ওইটো লগইন হৈ গৈছে। ইয়াতে ক্লিক কৰিব, ডান কৰি দিব। এতিয়া কথাটো হ'ল কেনেকৈ আপুনি খেলা চাব পাৰিব। সো এতিয়া মই বেক কৰিলোঁ। বেক কৰাৰ পাছত আকৌ এবাৰ টাটা স্কাই এপটো খুলিলোঁ, আহি আছে। এতিয়া দেখা পাব যে ওপৰত আজিৰ খেলা কিংছ 11 পাঞ্জাব ভাৰ্চেছ চেন্নাইৰ চলি আছিল, গতিকে ইয়াতে লাইভ দেখা পাব। ইয়াতে ওপৰত লাইভ হৈ আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে দেখা পাব যে ড্ৰিম 11 IPL, ইয়াতে ক্লিক কৰিব। তেতিয়া আমি ডাইৰেক্ট হটষ্টাৰত গুচি যাম, ইয়াতে আমি IPL চাব পাৰিম। সো বন্ধুসকল মোৰ আজিৰ ভিডিওটো কেনেকুৱা লাগিল, আজি মই আপোনালোকক যেটো ট্ৰিক দিলোঁ এই ট্ৰিকটো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে তলত এটা কমেণ্ট কৰি দিব আৰু লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, জয় হিন্দ।